বোৱাৰী আমাৰ ঘৰত থাকিলে এনেকে নাথাকিবা দেই মেখেলা চাদৰ পিন্ধি থাকিবা এনেকুৱা কি কথা কলি তোৰ এই চিন্তাটো চেঞ্জ হ'ব বাদ দি মনে মনে থাকো আজি কিন্তু মোৰ ছোৱালী আৰু জোৱাই আহিব দেই আৰু ভালকৈ ৰান্ধিব দিব মানে তেনেকুৱা মানে নিজৰ জীয়েকটো জীয়েক আৰু আমাক গৰুৱে জন্ম দিছিল নেকি মই লং পেণ্টটো পিন্ধি থাকোঁতেই ইমান কথা জীয়েকে ইতেনে খাটা খাটা কাপোৰ পিন্ধিব চব ঠিক আছে বুলি ক'ব চাই লওঁ আৰে আহিছা আহকচোন ইমান ধুনীয়া মেখেলা চাদৰযোৰ ক'ৰ পৰা আনিছা তুমি মেখেলা চাদৰ পিন্ধিছো মই এইযোৰ মেখেলা চাদৰ নহয় নহয় ইমান ধুনীয়া লাগিছে তোমাৰ মেখেলা চাদৰযোৰ মোকো এবাৰ দিবা দেই পিন্ধিবৰ কাৰণে মেখেলা চাদৰযোৰ ভাল লগা নাই কিনো বেয়া পিন্ধিছে তাই ভালে পিন্ধিছে ক'ত মেখেলা চাদৰ দেখিছা মোক কোৱাচোন মেখেলা চাদৰ নহয় সেইযোৰ মেখেলা চাদৰ নহয় সেইযোৰ মা মেখেলা চাদৰ চাচোন কি ধুনীয়া লাগিছে ন তেতিয়াহ'লে তুমিও পিন্ধিবা ভাত ৰান্ধি থৈ দিছো একেবাৰে হাঁহিৰ মাংস খাই যাবা ঠিক আছে আৰু মেখেলা চাদৰযোৰ ক'ৰ পৰা আনিছা ক'বলৈ নাপাহৰিবা